নমস্কাৰ। নিদ্ৰাহীনতা বা টোপনি নহাটো ৰাতি শোৱাৰ পিছত যদি টোপনি নাহে তেতিয়াহ'লে মানুহৰ কাৰণে সেই সময়বোৰ বৰ কষ্টকৰ হয় বা অসহ্যকৰ হয় সকলোৱে শোৱাৰ পিছত। গতিকে কিছুমানৰ সদায় টোপনি নাহে, যিটো ইনচমনিয়া বুলি কয় বা নিদ্ৰাহীনতা এটা বেমাৰ হৈ যায়। তেনেকুৱা পৰা পৰিৱেশৰ পৰা ৰক্ষা পোৱাৰ কাৰণে বা সেই বেমাৰৰ পৰা ৰক্ষা কৰিবৰ বাবে বা কেতিয়াবা যদি আমাৰ এনেও টোপনি নাহে, চিন্তাৰ কাৰণে হওক বা কিবা বেলেগ কাৰণতে হওক, তেতিয়াহ'লে আমি মই দুটা ছুইচত আপোনালোকক দিবলৈ লৈছোঁ। এই ছুইচত আপুনি তাৰ যিকোনো এটা জব কৰি থাকিব ৰাতি শোৱাৰ পিছত। যেতিয়ালৈকে আপোনাৰ টোপনি আহি নাযায় তেতিয়ালৈকে আপুনি এই ছুইচত জব কৰি থাকিব বা চান্টিং কৰিব। আৰু এটা নম্বৰ দিম, যিটো আপুনি হাতত লিখিব পাৰিব, বাওঁ হাতত। এতিয়া প্ৰথম ছুইচটো দিবলৈ লৈছোঁ মই। হো শ্ল' শ্বাট অফ। হো শ্ল' শ্বাট অফ। হো শ্ল' শ্বাট অফ। যেতিয়ালৈকে আপোনাৰ টোপনি আহি নাযায় তেতিয়ালৈকে এই ছুইচকেইটা গাই থাকিব বা মনেৰে মাতি থাকিব। দিনতো আপুনি ৰাতি শোৱাৰ সময়তে নহয়, আৰু দিনতো আন সময়তে আপুনি এই ছুইচকেইটা জব কৰি থাকিব পাৰে, চান্টিং কৰি থাকিব পাৰে। দ্বিতীয় ছুইচটো হ'ল অফ উইথ চুইট ভায়োলেটছ। অফ উইথ চুইট ভায়োলেটছ। অফ উইথ চুইট ভায়োলেটছ। একে ৰাতি শোৱাৰ সময়ত যিকোনো এটা জব কৰিব বা মাতিব মনেৰে। এতিয়া এঞ্জেল নম্বৰটো আপুনি লিখি ল'ব পাৰে। বাওঁ হাতত লিখিব, এইটো সদায় ৰাতিপুৱাতে লিখি থ'ব যাতে মচ খাই নাযায়, তাৰ কাৰণে হাতৰ ওপৰৰ পিনে লিখিব। তেনে নাম্বাৰটো হ'ল 81422543। 81422543। এই নম্বৰকেইটা যিকোনো ৰঙৰ কলমেৰে লিখিব পাৰিব আৰু হাতৰ বাওঁফালে লিখিব, কাৰণ বাওঁ হাতখন আমাৰ বা বাওঁফালটো আমাৰ ৰিচিভিং পাৰ্ট হয় শৰীৰৰ, গতিকে বাওঁ পিনে লিখিব। ধন্যবাদ।